নমস্কাৰ এণ্ড সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এঠাইলৈ যাব লৈছোঁ, এঠাইলৈ মানে এঘৰ মানুহৰ ঘৰত যাব লৈছোঁ। আমি নগাঁৱৰ এখন গাঁৱলৈ যাম। গাঁওখন খুব ধুনীয়া, খুব পৰিষ্কাৰো, খুব ধুনীয়াকৈ সজাই তুলিছে। বলকচোন যাওঁ আৰু চাওঁ, আপোনালোকেও চাব আমাৰ লগত, আপোনালোককো দেখাই যাম। এয়া মই মোৰ বাহঁতৰ ঘৰলৈ আহিছিলোঁ, মানে মোৰ মামাৰ ছোৱালীৰ ঘৰলৈ আহিছিলোঁ। পাই গ'লোহি আৰু তাই ধুমাধুম লাগি আছে। আমি কাপোৰ সলাই ল'ব লাগে আৰু আমি কাপোৰ দিয়া নাছিলোঁ, যিহেতু ৰাতিহে থাকিম আৰু এনেই কাপোৰ কেৰি কৰা নাই, সেইকাৰণে তাই আমি পিন্ধিবলৈ কাপোৰ উলিয়াই আছিলে। তাত আমি গৈ চাহ খালোঁ, চাহ খাই ভাত খালোঁ দুপৰীয়া। সেইখিনি বাৰু আপোনালোকক দেখুওৱা নহ'ল। গৈ পাই বহুত ভাগৰ লাগিছিল, যিহেতু অলপ দূৰ হয় আমাৰ ঘৰৰ পৰা, সেইকাৰণে অলপ শুলোঁ। শুই উঠাৰ পিছত ইভিনিং টাইমত এয়া চাহ খালোঁ। যিহেতু নতুন ঘৰলৈ গৈছোঁ, ধুনীয়াকৈ সাজি কাচি আছোঁ আৰু ইভিনিং চাহ খালোঁ সকলোৱে মিলি। বলক এতিয়া যাওঁ গাঁওখন ঘূৰিবলৈ। গাঁওখন খুব ধুনীয়াকৈ সজাই থৈছে। দিনত হোৱা হয় আৰু বেছি ভাল লাগিল হয়। দিনৰ লুকটো বেলেগ আচলতে আৰু ৰাতিৰ লুকটো বেলেগ। ৰাতি ধুনীয়াকৈ লাইট জ্বলাই থৈ দিয়ে আৰু ইমান ধুনীয়াকৈ লাইট জ্বলাই থৈ দিয়ে যেন দেৱালীত মানে আমাৰ গাঁৱৰবিলাক যেনেকুৱা হৈ থাকে, পূৰা পোহৰ সেই গাঁওখন মানে সদায় দেৱালীৰ নিচিনা হৈ থাকে। ওলাই পেলাই এটা নামঘৰ পায়, নামঘৰটো খুব সুন্দৰকৈ সজাই থৈ দিছে। বলক আমিও চাই যাওঁ আৰু আপোনালোককো দেখাই যাম। নামঘৰটোৰ কাষতে এটা নামঘৰৰে পুখুৰী হয়, পুখুৰী এটা আছে ধুনীয়াকৈ। পুখুৰীটো খুব সুন্দৰকৈ সজাইছে। পুখুৰীটোৰ চাৰিওফালে এনেকৈ সৰু সৰু ছাতি দিছে, কালাৰিং ছাতি দিছে আৰু ছাতিবিলাকত পূৰা লাইটিং কৰি দিছে। লাইটিং কৰি ধুনীয়াকৈ সজাই দিছে। নামঘৰৰ পুখুৰীটোৰ পাৰত ধুনীয়াকৈ এটা ৰাসৰ থিম, ধুনীয়া ধুনীয়া মূৰ্তি সজাই থৈ দিছে। ইয়াত আছে ৰাধা আৰু কৃষ্ণ গৰু চৰাই থকা, ৰাধা নহয় যশোদা চাগে, আৰু কৃষ্ণই গৰু চৰাই থকা তাত লুক দিছে। ধুনীয়াকৈ মূৰ্তি সজাই থৈ দিছে, মানে পাৰ্কৰ নিচিনা বনাই থৈ দিছে। এইখিনি ধুনীয়াকৈ মানুহ বহিব পৰা গছৰেদি এনেকৈ বনাই থৈ দিছে। এইফালে পুখুৰীটোত ধুনীয়াকৈ নাওখন ৰাখিছে, নাওখনত ধুনীয়া কালাৰিং লাইট দি দিছে, দেখিবলৈ খুব সুন্দৰ কৰি থৈ দিছে। এইখিনিতো এয়া মূৰ্তি, এইটো কৃষ্ণই পুতনাক যেতিয়া বধ কৰে সেইটো চিন। মূৰ্তিৰে ধুনীয়াকৈ সজাই থৈ দিছে আৰু গছ গছনিও ৰুই থৈ দিছে, লাইট দি থৈ দিছে ধুনীয়া। পুখুৰীটো খুব সুন্দৰ লাগে, দেৱালী নিচিনা লাগে। এইখিনিতো এনেকৈ বহা ঠাই বনাই থৈ দিছে আৰু এইটো চাগে এইটোৰো কৃষ্ণই কিবা বধ কৰিছিল, মই নাজানো কি বধ কৰিছিল। এইটো চৰাই নিচিনা দেখা যায়। এইটো এটা মূৰ্তি ধুনীয়াকৈ এনেকৈ, আৰু ঠায়ে ঠায়ে ডাষ্টবিন থৈ দিছে, যাতে কোনোবাই যদি চাবলৈ আহে এনেই কাগজ কিবাকিবি পেকেট পেলাই ঠাইখিনি লেতেৰা নকৰে, সেইকাৰণে ঠায়ে ঠায়ে ডাষ্টবিন থৈ দিছে। কিবা পেলাব লগা হ'লে ডাষ্টবিনত পেলাব লাগে। আৰু এইটো কালীয় দমনৰ চিন, কালীয়ত ধুনীয়াকৈ সজাই থৈছে এইটো এটা। আৰু এইখিনি বহা ঠাই ধুনীয়াকৈ তামোল গছ লগাই দিছে আৰু বিভিন্ন ধৰণৰ ফুল গছ লগাই দিছে। দিনতো চাগে বহুত ভাল লাগিল হয়, কিন্তু আহি পোৱা যিহেতু আমাৰ দেৰি হৈ গ'ল, সেইকাৰণে আমি সন্ধিয়াই আহিলোঁ, ৰাতি হৈ গ'ল অলপ। তো ধুনীয়াকৈ বিভিন্ন ধৰণৰ কালাৰিং লাইট লগাই থৈ দিছে। এয়া ধুনীয়াকৈ ৰাস নাচা মূৰ্তি খুব সুন্দৰকৈ সজাই থৈ দিছে। এইখিনিতো কিবাকিবি সজাই থৈ দিছে মূৰ্তি দি, লাইটবিলাক ধুনীয়াকৈ সজাই থৈছে ছাতিত। ইফালেও এনেকৈ গোটেই পুখুৰীৰ পাৰটো এনেকৈ মূৰ্তিৰে সজাই ৰাখিছে। গোটেইখিনি ৰাসৰে থিমটো ৰাসৰে লৈছে, ধুনীয়াকৈ সজাইছে। ইয়াতো বহা জেগা দেখিলে মানে নামঘৰ, গাঁৱলীয়া এটা নামঘৰ নিচিনা নালাগে। জানো আমি এখন পাৰ্কত গৈছোঁ বা পুখুৰীটোৰ পাৰত গ'লে এনেকুৱা লাগে এখন পাৰ্কৰ ভিতৰত আছোঁ, আৰু পুখুৰীটোৰ বাহিৰত যেতিয়া গাঁৱৰ মাজলৈ ওলাই আহিম এনেকুৱা লাগে গাঁও নহয় জানো, কোনোবা সত্ৰ, যেনেকৈ বৰদোৱা বৰপেটা এনেকুৱা নিচিনা, মাজুলী এনেকুৱা নিচিনা সত্ৰত আছোঁ। সত্ৰবিলাকত সাধাৰণতে এনেকুৱা এটা লুক থাকে আৰু গাঁওখনত সোমাই গ'লে খুব এনেকুৱাই লুক।
পৰিৱেশটো পূৰা একদম সত্ৰত থকা নিচিনা লাগে, এখন গাঁৱত থকা নিচিনা নালাগে। পঢ়াবিলাকো ধুনীয়াকৈ সজাই থৈ দিছে, এয়া লাইট ধুনীয়াকৈ, আৰু ৱালবিলাকো খালী ৰখা নাই, ৱালবিলাকো ধুনীয়াকৈ পেইণ্টিং কৰি থৈ দিছে, খুব ধুনীয়া ধুনীয়া পেইণ্টিং কৰি থৈ দিছে। নাও গোটেই পুখুৰীটোত 3খন নাও আছে, এখনতো সেইখন আৰু 2খন ইটো চাইডত আছে, 2খন পানীত নমোৱা হৈ আছে আৰু এখন পাৰত আছে। ইমান ধুনীয়াকৈ গাঁৱৰ মানুহে ইমান ধুনীয়াকৈ নামঘৰটো সজাই ৰাখিছে। মই জীৱনত প্ৰথম দেখিছোঁ এনেকুৱা এটা নামঘৰ গাঁৱত, তাকো এনেকৈ সজাই ৰখা, আৰু মই ক'তোৱে দেখা নাই। গাঁওখন ইমান ধুনীয়াকৈ সজাই ৰখা, চাফা গাঁও দেখিছোঁ, কিন্তু সজাই ৰখা গাঁও, এনেকৈ ধুনীয়াকৈ সজাই ৰখা গাঁও এখনেই প্ৰথম দেখিছোঁ। ভাবা নাছিলোঁ এনেকুৱা এটা আছে বুলি, এনেই গৈছিলোঁ বাৰু, মই আলহী খাবলৈ গৈছিলোঁ, কিন্তু গাঁওখনত সোমাই মোৰ ইমান ভাল লাগিল, মানে আহিবই মন নগ'ল, তাতে জানো থাকিম এনেকুৱা নিচিনা লাগি গৈছে পূৰা। এইখিনিতে আছে পুখুৰীটোলৈ নামি যাব পৰা গেট, ধুনীয়াকৈ সজাই থৈ দিছে গেটখন, আৰু গেটখনলৈ নামি যোৱা খটখটিও পুখুৰীটোলৈ নামি যোৱা খটখটিও বনাই দিছে। আৰু এই নামঘৰটোৱেই এখন মেইন গেটৰ ওপৰত ধুনীয়াকৈ এখন ৰথ আছে, আৰু ৰথখনৰ ওপৰত কৃষ্ণ আছে, ৰথখন সজাই থৈ দিছে। এইখন মেইন গেট, ধুনীয়াকৈ এনেকৈ এজনী আছে, এনেকৈ ফুল লৈ ৱেলকাম জনাই আছে। পৰী দুফালে 2জনী পৰী আছে, তাৰপিছত অলপ আগুৱাই আকৌ 2জনী মূৰ চৰাই আছে। এইখন মেইন গেট নামঘৰটোলৈ সোমাই যোৱা, এনেকৈ ৰথখনৰ ওপৰত কৃষ্ণ উঠি আছে, আৰু ইফালে 2টা সিংহ আছে, খুব ধুনীয়া পৰিৱেশ। এতিয়া এফালে এনেকৈ ওলাই যাব পাৰি, ওলাই আহিয়ে সন্মুখতে এইটো এটা দৃশ্য, ধুনীয়াকৈ এজনী মাইকী মানুহে পিঠা বনাই থকা, আমাৰ অসমীয়া সংস্কৃতি বিহুত আমাৰ যে পিঠা বনোৱা হয়, পিঠা বনাই আছে, লগত তেওঁৰ কেঁচুৱা আছে, আৰু ইফালে এজনী মাইকী মানুহে পিঠাগুড়ি খুন্দি আছে, এজনীয়ে ঢেঁকী দি আছে, আৰু এজনীয়ে পিঠাগুড়ি খুন্দি আছে। কিমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়াকৈ গাঁওখনক সজাই তুলিছে, আৰু গোটেই গাঁওখনত ঠায়ে ঠায়ে মূৰ্তি সজাই থৈ দিছে, খুব ধুনীয়াকৈ বিভিন্ন ধৰণৰ লুক দিছে। এইটো মহৰ ওপৰত উঠি ঢুলিয়াই মহৰ শিঙৰ পেঁপা বজাই আছে ধুনীয়াকৈ। ইফালে ওচৰতে ৰাতিটোত লাইটটো জ্বলি থকা নাছিল কাৰণে অলপ নাচনী 2জনী আছে, অলপ দেখাবলৈ অলপ অসুবিধা হৈছে। এইফালে ডলা লৈ আছে, ধান চাউল জাৰাৰ চাগে থিমটো দেখাব বিচাৰিছে। এইফালে পানী অনা, ধুনীয়াকৈ গাঁৱৰ ছোৱালীয়ে কেনেকৈ আগতে নদীৰ পৰা পানী আনে সেইটো দেখাইছে। এইফালে পানী লৈ আহিছে, আৰু ইফালে বুঢ়ী আইতাই নাতিনীয়েকহঁতক সাধু কৈ আছে। নাতিনীয়েকহঁতক আগতে হৈছিল এইবিলাক, আইতাকহঁতে নাতিনীয়েকহঁতক চোতালত বহাই লৈ সাধু কৈ থাকে, সেই দৃশ্যটোকে গাঁওখনত দেখাব বিচাৰিছে। আৰু এইফালে এজনী ছোৱালীয়ে মাছ মাৰিবলৈ গৈছে, জাকৈ আৰু খালৈ লৈ, কঁকালত ধুনীয়াকৈ এটা খালৈ বান্ধা হৈ আছে, আৰু কান্ধত ধুনীয়াকৈ এখন জাকৈ লৈ আছে। এটা গাঁৱৰ পৰিৱেশ দেখাইছে, খুব সুন্দৰ। এইফালে এইটো হ'ল পালোৱান, আগতে থাকে এনেকৈ গাঁওবিলাকত যুদ্ধ হয়, মানে যুদ্ধ লাগে, এটা পালোৱানে ইটো পালোৱানৰ লগত, এইটো মানে পালোৱান আৰু গাঁৱৰ। এইফালে এইটো এটা লুক দিছে ধুনীয়াকৈ, এইটো খৰাহি নে পাচি লৈ আছে, মানে কাম কৰি থকা দিছোঁ আৰু গাঁৱৰ এজনী ছোৱালী। আৰু এফালে এইটো খেতিয়কৰ মানে, আৰু এইফালে এইটো দেখাইছে এটা মানুহে ধুনীয়াকৈ হাৰমনিয়াম বজাই আছে গাঁৱৰ পৰা, আৰু এইটো ঢোল বজাই আছে, এটা মানুহে ঢোল বজাই আছে। আৰু ইফালে খোল প্ৰসংগ কৰি, মানে ভাগৱত ভ্ৰমণৰ নিচিনা চাগে খোল প্ৰসংগ কৰি আছে, আৰু এহাল মানুহে ধুনীয়াকৈ সেৱা কৰিব আহিছে, বটা লৈ তামোল পাণ লৈ পেলাই, এয়া এহাল মানুহে সেৱা কৰিব আহিছে। আৰু এখন গেট আমি যোনখন দেখি আছোঁ,
সেইখন গাঁওখনলৈ সোমাই অহা মেইন গেট। খুব ধুনীয়াকৈ সজাই ৰাখিছে চাৰিআলিতে মেইন গেটখন। মেইন গেটখন এখন গাঁওখনলৈ সোমাই অহা ইমান ধুনীয়াকৈ চাওকচোন। এনেকৈ গাঁৱত গেট থাকে বাৰু, গেট থকা দেখিছোঁ, কিন্তু গোটেই গাঁওখন ইমান ধুনীয়াকৈ সজাই ৰখা মই গাঁৱত দেখাই নাই আজিলৈ। আছে যদি নাজানো বাৰু ক'ৰবাত, কিন্তু মই দেখা নাই, ফাৰ্ষ্ট টাইম দেখিছোঁ। আৰু তিনিআলি মানে এইটো চাৰিআলিটোতো ধুনীয়াকৈ মূৰ্তি আছে, সজাই থৈ দিছে। গেটখন খুব সুন্দৰ, কাষত দুটা জাপি আছে, আৰু গেটখনৰ ওপৰখিনি পুৰা গামোচাৰ থিম। আৰু আমি গৈ পুৰা চাৰিআলি পালোগৈ। তাতে এখন পাণ দোকান দেখি চবেই পাণ খাবলৈ ল'লে, তামোল খালে চবেই তামোল খাই অলপ কথা পাতিলে। মাইকী মানুহ এজনে দি থাকে চাৰিআলিতে তামোলৰ দোকান, যিহেতু চব তামোল প্ৰেমী মানুহ, তামোল দেখি ৰ'বই নোৱাৰিলে, তেওঁলোকে তামোল খাই এৰিলে। তামোল খোৱা পৰ্ব শেষ কৰি তাতে আমাৰ বাহঁতৰ দুখন মানে তিনিখন আৰু দোকান আছে। দোকানকেইখন চাম, দোকানকেইখন চাই আকৌ আমি উভতি আহি আৰু কেইটামান বস্তু দেখাব আছে, চাই যাম বাৰু। দোকানকেইখন চালোঁ, চাই এতিয়া উভতি আহিছোঁ। উভতি আহোঁতে এইটো মূৰ্তিটো আছে, সেইখিনি মূৰ্তিত গৈ আৰু ধুনীয়াকৈ আৰু কেইটামান বস্তু দেখাব আছে, চাই থাকক ভিডিঅ'টো শেষলৈ। গাঁওখনতে এনেকৈ নামঘৰটোৰ ওচৰতে, আৰু আমি ঘূৰি আহোঁতে এইখিনি দেখাইছোঁ, উঠিলোঁ মানে। এনেকৈ ধুনীয়াকৈ সৰু পোৱালীক খেলিবলৈ পাৰ্কৰ নিচিনা অলপমান বনাই থৈ দিছে। এখন ঝুলনা আৰু আছে কিবা কিবি, দেখুৱাম বাৰু আপোনালোকক। ঝুলনাখন দেখি উঠিবলৈ খুব মন গ'ল। এজনী বাৰ শাহুৱেক হয়, মানে মোৰ আইতা হয়। আইতাই একদম পুৰা ঠেলি দিছে, আৰু আমি সৰু পোৱালীৰ নিচিনা অলপ খেলিলোঁ, ভাল লাগিল। আগতে সৰুতে খেলিছিলোঁ, তাৰপিছততো খেলা নহ'লেই বাৰু। এতিয়া আকৌ এনেকৈ ঝুলনাত ঝুলি বহুত ভাল লাগিল। ভয় লাগে কিন্তু মোৰ ঝুলনাত অলপ ঝুলিবলৈ, স্পীডত মানে লাহে লাহে পাৰোঁ বাৰু, তথাপিও অলপমান এনেকৈ খেলিলোঁ, ভাল লাগিল মনটো। বহুত দিনৰ মূৰত এনেকৈ খেলোঁতে, এনেকৈ খেলি তাৰপিছত যাম আৰু ঘৰলৈ লাহে লাহে। আৰু কেইটামান বস্তু দেখাবলৈ আছে, আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধুনীয়াকৈ ঝুলি আহি পেলাই ইয়াত এইটো এনেকৈ ধুনীয়াকৈ ঘৰ বনাই, বাৰাণ্ডা এখন বনাই, তাতে এটা ঢেঁকী বনাই থৈ দিছে। গাঁৱলীয়া পৰিৱেশ বনাইছে মানে পুৰা। ঢেঁকী বনাই থৈ দিছে, ঢেঁকী ধুনীয়াকৈ লাহে লাহে এইটো নাইকিয়া হৈ গৈছে ন ঢেঁকীটো, সেইকাৰণে মানে এইটো দেখুৱাবলৈ ঢেঁকী বনাই থৈ দিছে ধুনীয়াকৈ। তাৰপাছত আহি আৰু বহুত কিবা বনাই থৈ দিছে, দেখুৱাই যাম বাৰু। এইটো দেখিছেনে, ষ্টেজটোৰ ওপৰত এইটো সৰু পোৱালি এনেকৈ স্প্ৰিং কৰে, তাত জঁপিয়াব পাৰে। আৰু এখন ইফালে বনাই থৈ দিছে, তাত উঠি চুঁচৰি যায় যে, সেনেকুৱা এটা। আৰু এইটো বনাই থৈছে এটা কুঁৱা, বনাই থৈ দিছে ধুনীয়াকৈ কুঁৱা, তাতে ৰছী এডাল লগাই থৈ দিছে। আৰু ইফালে এটা বনাইছে ঘৰ, গাঁৱলীয়া এটা ঘৰ, মাটিৰ ঘৰ। ঘৰটোৰ বাহিৰত বাউণ্ডেৰী ধুনীয়াকৈ লগাই থৈ দিছে, এজোপা তামোল গছ আৰু ফুল লগাই দিছে, এটা লেম্প ওলমাই দিছে, আৰু দুজনী হাঁহ ধুনীয়াকৈ বাৰান্দাত চৰি থকা বনাই দিছে। ধুনীয়া একদম গাঁৱলীয়া এখন ঘৰ বনাই দিছে, জপনা চপনা ধুনীয়াকৈ দি দিছে, যেনেকৈ এখন গাঁৱত মাটিৰ ঘৰ থাকে। আজিকালি মাটিৰ ঘৰবিলাক নাইকিয়া হৈ গৈছে প্ৰায়, সেইকাৰণে সেইটো। আৰু এইটোত ধুনীয়াকৈ সৰু পোৱালিক খেলাব পাৰি, উঠাই পেলাই তাত ঘূৰাব পাৰি। আৰু মাজে মাজে ধুনীয়াকৈ ডাষ্টবিন কিছুমান দেখিছোঁ, ডাষ্টবিন দিছে তাত, যাতে লেতেৰা নহয়, সৰু পোৱালি খেলিবলৈ আহিলে তাত যাতে পেকেট চেকেট নেপেলায়, সেইকাৰণে ঠাই ধুনীয়াকৈ ডাষ্টবিন দিছে। গাঁওখন ধুনীয়া কৰি তোলাৰ লগতে চাফা কৰি ৰখাটো গাঁৱৰ ৰাইজে খুব সুন্দৰকৈ মেইনটেইন কৰিছে। আৰু ইফালে এটা চাংঘৰ বনাইছে, ধুনীয়াকৈ লাইট জ্বলাই থৈ দিয়ে, পূৰা লাইটিং কৰি ধুনীয়া গাঁওখন উজ্জ্বল কৰি ৰাখে সদায়। ভাল লাগে, গাঁওখন দেখি খুব ভাল লাগিল। ব'লক এতিয়া আমি ঘৰলৈ যাওঁ, ঘৰলৈ মানে বাহঁতৰ ঘৰলৈ যাওঁ। গাঁওখন ধুনীয়াকৈ চালোঁ, বাহঁতৰ ঘৰৰ পৰা ওলাই কি এইটো পৰিৱেশ ওলাই দেখা যায়, এইটো খুব ভাল লাগে বাহঁতৰ ঘৰত থাকি।
আৰু এইটো মই তেতিয়া দেখাব পাহৰিলোঁ আপোনালোকক ধুনীয়াকৈ এটা মানে গৰু পথাৰলৈ লৈ তোমালোকৰ গাঁওখন যে ইমান ধুনীয়া তোমাৰ মানে গাঁওখনত থাকি অনুভৱ কেনেকুৱা কোৱা ধুনীয়াকৈ কোৱা এই গাঁওখনত যে ঘূৰিলা ইমান ধুনীয়া গাঁও কেনেকুৱা লাগিল ঘূৰি মানে তোমাৰ অনুভৱটো কেনেকুৱা বহুত ধুনীয়া কি দেখিলা তাত কৰিশ্মা দেখিলোঁ কৰিশ্মা দেখিলোঁ মাংস খালোঁ আহি গ'ল আলহী চকলেট ব্লগ বনাই আছো চকলেট দিলে ভিন্দৰ শকত হৈছেচোন একেবাৰে এজনী মোকে ভিডিঅ' কৰি আছো চা আহিছে আকৌ আপুনি আহিবলৈ ৰখি আছো গিটাৰিষ্ট হাই এইফালে চোৱা এবাৰ এইফালে ঘূৰাচোন ব্ৰেকফাষ্ট হোৱা নাই চাহ হৈ গ'ল মৰ্ণিং চাহ কি কৰি আছা কৈ দিয়া কৈছা মোবাইল টিপি আছো ৰবা আমি এতিয়া আজি আমি যামগৈ যোৱা আগতে আজি দিনটো কি কৰি থাকোঁ অলপ দেখাই যাম তামোল মানে একদম তামোল নহ'লে নেৰে এজন মানুহ আৰু সেইগৰাকী এগৰাকী মানুহ খালি তামোল আৰু তামোল মেইন আচলতে পানটো মেইন কিন্তু এইটো উপায় নাই তামোলটো মেইন কি মেইন আচলতে কি মেইন কৈ দিয়া আচলতে কি মেইন আচলতে গাখীৰ মেইন মাংস মেইন পনীৰ মেইন এখানে খাইছো কি এতিয়া আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি দিলোঁ ব্ৰেকফাষ্টত এটা অমলেট আৰু 2খন বাটাৰ পৰঠা আৰু আলু ভাজি দি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি দিলোঁ চবেই এনেকৈ ৰাতিপুৱা খাই লৈ অলপমান ৰেষ্ট ল'ম ৰাতিপুৱা মানে অলপমান উঠা দেৰি হৈ গ'ল কাৰণে এতিয়া খাই লৈ ৰেষ্ট ল'ব লাগিব অলপমান আমি চবেই টিভি চাই খাই ল'লোঁ ব্ৰেকফাষ্ট খাই ল'লোঁ বা অহা নাই আমাক দি থৈ গৈছে আমি ধুনীয়াকৈ খাই আছোঁ আৰু তাৰপিছত আৰু কি হৈ থাকে চাই থাকক আৰু পৰঠাৰ লগত বা ৰুটিৰ লগত কোনে কেঁচা পিঁয়াজ খাই ভাল পায় কমেণ্ট কৰি জনাব এইজনী আমাৰ বাজনী ধুনীয়াকৈ বনাই কষ্ট কৰি আমাক বনাই ধুনীয়াকৈ খাই আছে এতিয়া আমি লাঞ্চ কৰিলোঁ লাঞ্চ কৰি মেলি এইখিনি আপোনালোকক নেদেখালোঁ বাৰু এতিয়া আমি যামগৈ কাৰণে দুজনী বাইক ভনীয়েকৰ মৰম এতিয়া আমি যামগৈ লাগি আছো চাওক আমাক একে দেখে নেদেখে আকৌ আহিবা আকৌ কেতিয়া আহিম এইটোৱে বাই আমি যাওঁগে দেই বাহঁতৰ ঘৰৰ পৰা যোৱাগে দেই বাহঁতৰ ঘৰৰ পৰা ক'ত লাগি আছে যোৱাৰ আগতে মৰমখন দি থৈ গৈছে বাইকত বিদায় দি বৰ দুখ লাগিছে আজি মই যে আগতে ঘৰ পাওঁতে কান্দো দেহাই কান্দনে ঘৰ পাওঁতে যাওঁগৈ বাই বাই হিলযোৰ পিন্ধিলে আৰু ওখ লাগিছে তাইক এনেকৈ আমি লাষ্ট এখন ফটো উঠি আমি বাহঁতৰ ঘৰৰ পৰা বিদায় ল'লোঁ থেংক